যেন লাগিছে কাৰণ কিয় নলবাৰী এই চহৰৰ মাজমজিয়াত নলবাৰী কলেজ ফিল্ডত আজি ভাইমান থিয়েটাৰৰ অসমৰ এক গৌৰৱ আবাহন থিয়েটাৰে আজি নাট মঞ্চস্থ কৰিব আজি প্ৰথম নিশা সৰ্বশ্ৰেষ্ঠ নাটক বুলি ক'ব লাগিব আপোনালোকে উপভোগ কৰিব পাব খন্তেক সময় পিছতেই কিন্তু তাৰ আগতে আমি যিহেতু নলবাৰীলৈ আহিছোঁ আৰু আমি নলবাৰীবাসী ৰাইজক এক বিশেষ উপহাৰ আমি দি যাম বুলি ভাবিছোঁ কাৰণ কিয় আমি আমাৰ ভাইমান থিয়েটাৰৰ প্ৰাণকেন্দ্ৰ বুলি ক'লে আজি আমাৰ সাংস্কৃতিক জগতখনৰ প্ৰাণকেন্দ্ৰ বুলি ক'লে আমি সদায় নলবাৰীবাসী ৰাইজ বা নলবাৰী জিলাখনক আমি ভাবোঁ নলবাৰী জিলাত যদি কিবা এটা বিশেষ অনুষ্ঠানলৈ নাহোঁ তেন্তে আধৰুৱা হৈ থাকিব প্ৰতি বছৰে আজি বিগত যিমানটা বছৰ আবাহনৰ মঞ্চত আপোনালোকৰ মাজলৈ আহিছে প্ৰতি বছৰে কিবা নহয় কিবা এটা অনুষ্ঠান সৰাই সাঁচি ৰাখোঁ মনৰ ভিতৰত যে নলবাৰী কলেজ ফিল্ডত নলবাৰী এই দৰ্শকসকলৰ আগত সেয়া উপস্থাপন কৰিব লাগিব এটা অলপ বেলেগ ধৰণৰ গান বাদ দিয়াহে আৰু আজিৰ সমাজ ব্যৱস্থাত আজিৰ মানুহৰ মানসিকতাৰ ওপৰত কিছু কিছু কথা কেতিয়াবা ক'বলৈ মন যায় কেতিয়াবা ক'বলৈ সুবিধা পোৱা নাযায় কেতিয়াবা ক'বলৈ সেই প্লেটফৰ্মখন পোৱা নাযায় এই গানটোৰ যোগেদি কিছুমান কথা ক'বলৈ মন গৈছিলে সেই গানটো লিখিছে অভিজিত দায়ে গানটোৰ সুৰ কৰিছে অজয়ে সংগীত ব্যৱস্থাপনা কৰিছে অজয়ে আৰু ৰেপ এটা গান মানে গোৱাৰ হেঁপাহ বহু দিনৰ পৰা আছিলে যিহেতু গায়িকা নহয় সুৰ বেসুৰ লয় প্ৰলয় তাল বেতাল হৈ যায় গানে তথাপিতো ষ্টুডিঅ'ৰ ফ্ল'ৰত সেইখিনি অকণমান টেকনিকেল কিছুমান বস্তু থাকে যিখিনি দি অকণ ভাল হৈ যায় মাতটো গাবলৈ হেঁপাহ এটা আছিলে গতিকে হেঁপাহটো পূৰ্ণ হ'ল বাদ দি আহে গানটোৰ যোগেদি অডিঅ'টো আমি অতি সোনকালে আপোনালোকৰ মাজলৈ এৰি দিম আজি ভিডিঅ'টো অডিঅ'সহ এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু নলবাৰীবাসী ৰাইজৰ কথা সদায় মই কৈ থাকোঁ যে নাটক পৰিৱেশন কৰাৰ এটা বেলেগ পৃথক সোৱাদ পোৱা যায় নলবাৰীবাসী ৰাইজৰ সন্মুখত যেতিয়া আমি পৰিৱেশন কৰিবলৈ আহোঁ আৰু ১.৫ বছৰ বিৰতিৰ পাছত এখন মোটামুটি যুদ্ধৰ পিছতে আচলতে ভ্ৰাম্যমাণ থিয়েটাৰ আকৌ এই আপোনালোকৰ দৰ্শকৰ সন্মুখত নাটক পৰিৱেশন কৰাৰ এটা পৰিৱেশ আহি পাইছেহি গতিকে এই পৰিৱেশ অব্যাহত থাকক আপোনালোকৰ সহায় সহযোগিতা আন্তৰিকতা ভৰা এই মৰম চেনেহ সদায় এনেকৈ আমাৰ মাজত থাকক তাৰে কামনা কৰিছোঁ বেছি দীঘলীয়াকৈ নকওঁ এই ৩টা নিশাত আপোনালোকৰ উপস্থিতিয়ে আমাক বহুত সাহস দিব আজি জয়মতী নাটকখন আছে কাইলৈ মধুবালা পৰহিলৈ গৃহবন্দিনী এখন খুব ভাল নাটক আৰু এই অনুষ্ঠানটো পৰিৱেশন কৰিবলৈ আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে ধন্যবাদ আহক আমি এটা হাস্য কৰিয়ে আমি গীতটো উপভোগ কৰিবলৈ আগবাঢ়ো লাইক হৈ দিয়ক দিয়া চাউণ্ড দিয়া
ধান